এটা দেশৰ কবিতা ঐশ্বৰ্যৰ উন্মান চিঞৰ শান্ত পৃথিৱী হঠাৎ কৌতূহলী অশান্ত বতাহৰ ডাঙৰীত অতৃপ্ত বাৰ্তা ধৰ্ম কেনে ধৰ্ম নিৰপেক্ষ স্বদেশৰ পিৰালিত ধৰ্মান্ধতাই বজাইছে বৰকা নগ্ন শাসনত অতিষ্ঠ প্ৰজা ততঙা হাতৰ মুঠিত নয়নৰ ৰঙা যমুনা ৰজাৰ পাঠচৰাত অপদাৰ্থ ব্যৰ্থ ভৰা জনতাৰ অযুত দুৰ্দশা সেয়েহে সুখিত নেতাৰ আকাশলংঘী শ্লোগান গকুল মথুৰা গংগাৰ পৰা ভলগা অগ্নিদগ্ধ গণতন্ত্ৰত অশান্ত প্ৰজা তেন্তে শাসনৰ গাদীত শাসনাধীষ্ঠ ধিতৰ ক্ষমতা শূন্য গুৰুত্ব গল্প আঁৰৰ অন্তভেদী চিত্ৰকল্প ক্লেদাত্ত হৃদয় সূৰ্যৰ আঁৰত নিৰ্ভয়ে নিলিপ্ত হাই আস্তীৰ্ণ চৌদিশে দুমুখীয়া মনুষ্য সত্যৰ চালিত দেদাউৰি পৰা উন্মুক্ত সত্য ইদানীন্তন দৈত্যৰ ৰাখুৰি কাজোৰত মাজ ৰাতিৰ উলংগ ঘৰ খিতাই ভগ্ন কৰে নাৰীৰ জীয়াই থকাৰ ঐকান্তিক সাধনা তমাল চিঙা বৰষুণত বিৰহী ফেঁচাৰ একোকি কল্লোল শুকান মঙহৰ কপনি ফুটপাথত বৃদ্ধ মাতৃয়ে কান্দিছে সন্তানক বিচাৰি সাক্ষী শতাব্দী গৰকা ইতিহাস সাক্ষী ব্যস্ততাৰ চক্ৰবেহুত জয় পৰে মানৱতাৰ ঔফুলীয়া হাঁহি ক্ষমতাৰে চিলাই থোৱা কথকি ওঠৰ চিলাই খুলি সম্পুতাশালৰ পণ্ডিত্য দাখি তথাপিও কামময় মঞ্চৰ নাটকবোৰ মনস্থ জীৱনৰ দিনলিপিত মিছলীয়াৰ পশ্চয় কাহিনীৰ গহ্বৰত ৰহস্যময় সাক্ষীৰ অবিহনে কঢ়িয়াই ফুৰে এক ভুৱা পৰিচয়।